নমস্কাৰ বন্ধুসকল। ধাৰ্মিক ব্যক্তিৰ সংজ্ঞা কি? আমি প্ৰতিগৰাকী ব্যক্তি এটা কথাই বুজোঁ, যিসকলে নিয়মিতভাৱে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলায় বা পূজা কৰে তেওঁৱেই ধাৰ্মিক বুলি ভাবোঁ। কিন্তু তেনে নহয়। যিসকল ব্যক্তি সদায় সত্য আৰু ন্যায় পথত চলি ভাল পায়, যিসকলে মানুহক ভাল পাবলৈ শিকে, যিসকলে প্ৰকৃতিক ভাল পাবলৈ শিকে, এই সকলোবিলাক ব্যক্তিয়ে হৈছে এক ধাৰ্মিক ব্যক্তি। তেওঁলোকে হয়তো দিনে ৰাতিয়ে ভগৱানৰ ওচৰত পূজা নকৰিব পাৰে, কিন্তু তেওঁলোকৰ মনত সৎভাৱ আছে, ৰাইজৰ প্ৰতি কিবা এটা কাম কৰাৰ ইচ্ছা আছে, সমাজখনৰ প্ৰতি কিবা এটা কৰাৰ ইচ্ছা আছে, প্ৰকৃতিক ভাল পাবলৈ শিকে। তেওঁলোকো এক ধাৰ্মিক ব্যক্তিয়ে হয়। কাৰণ ভগৱানে কি বিচাৰে? ভগৱানে এটাই বিচাৰে যে সমাজখন শান্তি শৃংখলাভাৱে চলি থাকক, কোনো কাকো হিংসা কৰিব নালাগে, কোনো কাকো ঠাট্টা কৰিব নালাগে, প্ৰকৃতিক ভাল পাবলৈ শিকক। এয়াই হৈছে ভগৱানে বিচাৰে। গতিকে তেওঁলোকে ভগৱানৰে অলৰেডি কাম কৰি আছে। ধন্যবাদ।